আমাৰ অসমৰ বৰগছ আছিল জুবিন দা অসমৰ সম্পদ আছিল তুমি আমাৰ মাজত জীয়াই আছা আমি ৰৈ ৰৈ বিনালে আকৌ চাম দৌৰি দৌৰি যাম মাটিত বহি হলেও চাম তুমি কামলৈ যাওঁ এই তাইক কলেজত আগবঢ়াই থৈ আহিবা দেই হ'ব হ'ব যাও মই তাইক বাৰু মই আহিছো দিয়া ও ভিন্দু এই বাইৰৰ হাততে পইচা দি থোৱা আছে আৰু তই লৈ লবি চিন্তা কৰিব নালাগে দে হ'ব হ'ব মোৰ হাতত দি থৈছে নহয় পইচা ভিন্দুৱে পইচা দি থৈ গৈছে মোৰ হাতত কামৰ পৰা আনি তই চিন্তা নকৰিবি কলেজলৈ ওলালগে যা ভাল আমাৰ ভিন্দুৱে গম পোৱা নাই ৰৈ ৰৈ বিনালে জুবিন দা চিনেমাখন ওলাইছে হয় নেকি 30 তাৰিখে দিব এই মানুহটো যে জুবিন দা বুলি ক'লে পাগল আৰু এই গম নাই পোৱা বুলি যে চিনেমা ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে বুলি ঐ কোন ক'ত আছ তহঁতি শুনিছ ঐ জুবিন দা ৰৈ ৰৈ বিনালে আহিছে নহয় কি হ'ল কামৰ পৰা কিয় ঘূৰি আহিলে আপুনি হয়নে ভিন্দু কি হ'ল কিয় চিঞৰি আছে আপুনি বায়ে কৈছে আজি আপুনি কামলৈ গ'লেহে মোক ফিজ দিব পৰা হ'ব এই তোৰ ফিজৰ কথা বাদ দে অ জুবিন দা ৰৈ ৰৈ বিনালে চিনেমাখন আহিছে এখন জুবিন দা এবাৰ চিনেমা আহি গ'লে আকৌ পাবি জানো চাবলৈ বাদ দে তোৰ ফিজৰ কথা বাদ দে হৰা বাদ দিয়াহে এই ফিজৰ কথা জুবিন দা ৰৈ ৰৈ বিনালে চিনেমাখন আহিছে চাবগে লাগিব কি হৈছে আপোনাৰ কিয় কামৰ পৰা ঘূৰি আহিলে কি যে হ'ব নহয় কাম নকৰিলে ক'ৰ পৰা খাম বাৰু আমি আৰু এই ভণ্টি কলেজৰ ফিজ ক'ৰ পৰা দিম ৰবাচোন ভণ্টি ফিজো হ'ব আৰু খাবলৈও আমি পাম কিন্তু এই জুবিন দা যে চিনেমাখন গম পোৱা এবাৰহে ৰিলিজ হ'ব আকৌ যদি আমি এতিয়াই নাচাওঁ বাৰু কি হ'ব বাৰু আমি যে জুবিন দাক শেষৰবাৰৰ বাবে এবাৰহে চাবলৈ পাম আৰু আমি কেতিয়াও নাপাওঁ তোমালোকে গম পোৱা হা আৰু জুবিন দাক আমি ক'ত চাবলৈ পাম বুজিছো ময়ো বুজিছো তহঁতৰ যে দুখ লাগিছে মোৰো দুখ লাগিছে জুবিন দা আমাৰ অসমৰ বৰগছ আছিল আৰু অসমৰ সম্পদ আছিল জুবিন দা তুমি মৰিব নোৱাৰা তুমি আমাৰ মাজত জীয়াই আছা আমি ৰৈ ৰৈ বিনালে আকৌ চাম দৌৰি দৌৰি যাম মাটিত বহি হলেও চাম তুমি আমাৰ মাজত জীয়াই আছা জুবিন দা হ'ব কণ্ডাকটাখন কৰি নাথাক ময়ো বুজিছো তোৰ কথা বুজিছো আপোনাৰ কথাও বুজিছো আৰু মই নিজেও দুখ কৰিছো কাৰণ জুবিন দা আমাৰ অসমৰ বৰগছ আছিল জুবিন দা অসমৰ সম্পদ আছিল জুবিন দা তুমি আমাৰ মাজত জীয়াই আছা তুমি মৰিব নোৱাৰা জুবিন দা হ'ব দে কণ্ডাকটাখন ধৰি কৰি থাকিব নালাগে ভণ্টি ব'লক আমি সকলোৱে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন শেষৰবাৰৰ বাবে সকলোৱে একেলগে চাম জয় জুবিন দা জয়